নিশা হাজোৰ বৰ্ণি নপাৰা প্ৰাথমিক বিদ্যালয়ত চুৰিকাণ্ডৰ ঘটনা। চুৰে তলা ভাঙি লৈ গ'ল মটৰ পাম্পৰ লগতে বিদ্যালয়খনৰ গৃহৰ টিনপাত। হাজোত এইবাৰ চুৰৰ টাৰ্গেট হৈ পৰিছে বিদ্যালয়। বৰ্ণিৰ নপাৰা প্ৰাথমিক বিদ্যালয়ত চুৰে সংঘটিত কৰিলে চুৰিকাণ্ডৰ ঘটনা। হাজোত দৈনিক সংঘটিত হৈছে এটাৰ পিছত আনটো চুৰিকাণ্ডৰ ঘটনা। এইবাৰ বৰ্ণিৰ নপাৰা প্ৰাথমিক বিদ্যালয়ৰ তলা ভাঙি গভাইত চুৰৰ দলে লৈ গ'ল এটা মটৰ পাম্পৰ লগতে বিদ্যালয়ৰ গৃহৰ কেইবাখনো টিনপাত। নিশা সংঘটিত এই চুৰিকাণ্ডৰ ঘটনাৰ পিছতেই পুৱাৰ ভাগত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰময় পৰিৱেশৰ। যোৱা নিশা ৰাতি কোনোবা দুৰ্বৃত্তই বৰ্ণি নপাৰা প্ৰাথমিক বিদ্যালয়ত চৌহদত প্ৰৱেশ কৰি স্কুলৰ ছোৱালীৰ পেচাবখানাৰ ওপৰৰ ৰমণীয় টিনপাত চুৰি কৰাৰ লগতে স্কুলৰ আৰু অইন এখন বইজ টয়লেটৰ ভিতৰে থকা পানীৰ মটৰটো তেওঁলোকে কোনোবা দুৰ্বৃত্তই খুলি লৈ যায়। ইয়াৰ আগতেও ভিতৰৰ সৰু সুৰা বস্তু বা স্কুলৰ পৰা আমাৰ গেছৰ চুলা চিলিণ্ডাৰ আদি চুৰি হৈছিল। এই বিষয়ে মই হাজো আৰক্ষী থানাত অৱগত কৰিছোঁ। আশা কৰিছোঁ আৰু আজি এজাহাৰ দাখিল কৰিব নেকি? মই আজি এজাহাৰ দাখিল কৰিমেই। হয়, মই স্কুলত আহি গম পালোঁ যেতিয়া আজি এজাহাৰ দাখিল কৰিমেই। কেৱল যোৱা নিশাই নহয়, ইয়াৰ পূৰ্বেও কেইবাবাৰো এই বিদ্যালয়খনত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। সোমবাৰে নিশা সংঘটিত এই চুৰিকাণ্ডৰ সন্দৰ্ভত বিদ্যালয়ৰ কৰ্তৃপক্ষই আজি হাজো থানাত দাখিল কৰিছে এখন এজাহাৰ। হাজোৰ পৰা চিন্তুমণিৰ প্ৰতিবেদন, নিউজ আৱাৰ্ছ।